ইমান গৰম এনেকুৱা গৰম থাকিলেতো একদম পকৰ ফাটি গু ওলাই যাব লাইনৰ বিল দিয়া নাই সেইবাবে কাৰেণ্টটো আমাৰ ডিসকানেক্ট কৰি দিছে একদম ও পাপা কি হৈছে ল'ৰা হাগা পাইছে নেকি হেই পাপা হাগা নাই পা তেন্তে কি হৈছে পেনত হাগি হুগি দিছা নেকি বাৰু হেই পাপা কচোন কি হৈছে তেন্তে পাপা ধেপেলাই না ৰিংছত এটা নতুন আইফোন পাইছে আইও ৰাধে গোবিন্দ সঁচাই নে ল'ৰা পাপা হয় মই মোৰ নিজৰ চকুৰে শুনছো কাণেৰে দেখছো আইও সেই জহনি মাৰাতে আইফোন পাল পাপা তেন্তে এতে পকৰ মিলি বহি থাকি লাভ নাই আমিও ৰিংছ ল'ব যাওঁ পাপা গোৱা পাপা কেতিয়া যাবা আরে রে ইমান অধৈর্য হওয়া কিয় যাম নো গোৱা না পাপা সোনকালে যাওঁ আৰু মোৰ আইফোনটাক লৈ আহো আরে ভজনক আহিবা দে তু ভজন আহিব তাৰ পিছতহে যাম ভজনৰ গাড়ীত তেন্তে পাপা ভজন খুৰাক ফোন কৰা না সোনকালে আহিবা কোৱা আৰে আহিছো ধেপেলা বেটি মই আহি গৈছো দেখা না ভজন তখনৰ পৰা পেকাই আছে যোৱাৰ কাৰণে পেক কৰিম তো ইমান ডাঙৰ গিফ্ট পাইছো নকৰো নেকি হ'ব দিয়া এতিয়া পেক কৰিব নালাগে গোৱা যাওঁ গোৱা তেন্তে ভজন যাওঁ আহক মই গাড়ীটো ওলাও আইও গাইজ যাই আছো আইফোন আনবা কোৱা মোৰ কলিজা মোৰ জানে মন বাচপন কা প্যাৰ নান্টু গোপাল মই শুনিছো ধেপেলাই ৰিংছত আইফোন পাইছে তেন্তে মোক আনি দিবা না 2-4টা ৰিংছ তেন্তে মই আইফোন পালে ভাল ৰিলছ বনাবাই পাৰিম আৰু তোমাৰ নাম ৰচন কৰি দিম হ'ব দিয়া মোৰ কলিজা তেন্তে দিবা মোৰ তোৰ লাভ জিগাৰ কা টুকৰা মই না ভাল ৰিলছ বনাম এই আইফোন দি আৰু তোমাৰ নাম ৰচন কৰি দিম হ'ব মোৰ কলিজা মই তোমাকে পুৰা ৰিলছৰ বান্ডিল আনি দিম মোৰ ডাৰ্লিং নান্টু গোপাল ঠুংকু সমাজ তুমি যে মোক কিমান ভাল পোৱা মোৰ জানে মন তোৰ লাভ বচপন কা প্যাৰ নান্টু গোপাল ডাৰ্লিং মোৰ হাতটো ভালকে ধৰা না সালা বালৰ লৰা ধৰিছই তো ভালকে আৰু কিমান ৰে ধৰিম ভালকে কিবা কলা নে কি মোৰ দেহা আৰে মোৰ নান্টু গোপাল নাই কোৱা কিছু নাই কোৱা হয়নে বাৰু তেন্তে গোৱা যাও गोला मोर जिगर का टुकड़ा बचपन का प्यार नांटू गोपाल मैं तुरु लाभ मैं डार्लिंग आई लव यू लव यू टू मच হে প্ৰভু কৃষ্ণ এতিয়া আমাৰ ঘৰত ভালভাৱে ফোনটো আহি গেলেই হয় মা ভালভাৱে আনিম মোৰ আইফোনটোক হয় ল'ৰা এতিয়া কিন্তু মোবাইল চবাইল নাপাবি ৰে তই আইও মা কিয় ইমান বাচ্চা বয়সত দিম নেকি তোৰ হাতত মই মোবাইল যেতিয়া ডাঙৰ হবি এতিয়া পাবি নাই মা নহ'ব মইহে পাইছো ফোনটো নহ'ব যেতিয়া তই ডাঙৰ হৈ মেট্ৰিক পাছ কৰিবি মেট্ৰিক পাছ কৰাৰ পিছতে পাবি মোবাইলটো আইও মা তুমি তো মেট্ৰিক পাছই কৰা নাই তেন্তে তুমি কিয় ৰাখিবা তোমাৰ লগত মোবাইলটো আইও প্ৰভু কৃষ্ণ এই আপিটাটো দিন বাদিন খেচৰা হৈ আছে ৰে আইও মুখত কি খেচৰা ফালতু মাৰা কথা আপি তোৰ মুখত খালি আৰে দিন এইবোৰ কথা শুনো একদম ডিঙি ধৰি না ঘৰৰ পৰা ওলাই দিম বুজিছা আইও মোক ঘৰৰ পৰা ওলাই দিলে মই কাৰ ঘৰত যাম দেহাৰ ঘৰতো যাব নোৱাৰিম এতিয়া মোক বন্ধ কৰি থাকবা লাগব উঠি পৰা উঠি আছো ভজন খুৰা আইও এতিয়াতো মজা হ'ব আমাৰ ঘৰত আইফোন আহিব বাই টাটা বাই সি ইউ ভিতৰত যাও বিটু একদম সোনকালে পাপা যাই আছো ফাঁস একদম কোটি উঠাই ভাগ আইফোনটো পালে ভালদৰে ভিডিঅ' বনাব পাৰিম ইনষ্টাগ্ৰামৰ একদম পুৰা ৰিংছৰ দোকানটোই কিনি লৈ আহিম পাপা গোৱা লেটছ গো আইফোন পালে পাম নাপালে নাই ৰিংছটো খাবা পাম খুৰা আপোনাৰ দোকানত ৰিংছ আছে নে ইমান ডাঙৰ দোকান হয় মোৰ ৰিংছ কেলে নাথাকিব তেন্তে ভাই সাহাব আপোনাৰ দোকানত যিমান গিলা ৰিংছৰ পেকেট আছে সবগিলা দি দিয়ক কিয় আপোনালোকেও দোকান দিব নেকি ৰিংছৰ হেই ভাই সাহাব আপোনাৰ ইমান জানি কাম নাই আপুনি দিয়ক খুৰা দিয়ক সোনকালে কিয়ৰে ভাইটি পকৰত হাগাইছে নেকি ইমান সোনকালে খুজি আছা যে হেৰি আপুনি দিব কি নিদিব কওকচোন চিধি নহলে আমি বেলেগ দোকানত গুচি যাম আরে দি আছো ভাইয়া দি আছো ধৈৰ্য ধৰক হেৰি কিয়ৰে ধৈৰ্য ধৰিম মই কি পকৰ মেলি হাক বাইছো নেকি ধৈৰ্য ধৰিম যে এটা ৰিংছ ল'বা কিমান ধৈৰ্য ধৰিব লাগে দিয়ক সোনকালে ৰ'ব দি আছো এতিয়া দেখবি বেটু আমিও ৰিংছত 10-12টা আইফোন পাই যাম পাপা পাম পালো নাপালে নাই ৰিংছটো খাবা পাম এই লগ ভাইয়া দিয়ক বেটু আছো তেন্তে যাও
অ পাপা গলা হেৰি যাই আছে যে পইচা কাই দিব হেৰি আপুনি চিন্তা কেলে কৰি আছে আমি একেই গাঁৱৰ মানুহ নহয় নেকি গাঁৱৰ দোকানৰ পৰা তো বাকী চাকি ল'মে দিম চিন্তা নকৰিব হেৰি মোৰ দোকানত বাকী চাকি নচলিব পইচা দি যাওক দিম দিয়ক কালি আহি দি যাম আপোনাৰ বাকী চৰে বেটুৱা এতিয়া সোনকালে চ অ পাপা গলা আইঅ প্ৰভু কিমান খেচৰা মানুহ ৰে মই আগত জানলে তো ইলাক কোটি দি ভৰি দিলো হৈ একদম চালা খেচৰা মানুহ কালি যদি মোৰ বাকী নেদে একদম পুলিচ লৈ যায় একদম গ্ৰেপ্তাৰ কৰি লৈ আহিম লোৱা আমি আহি গেলো আমি আহি গেলো এতিয়া মই মোৰ আইফোনটো পাই যাম পঢ়া শুনার বেলা তো নাই খালি ফোন অ ভাইটি তুমি তো বৈদ্য লাকি হোৱা ইমান দামী ফোনটো পালা খুৰা ময়ো ভাবা নাই না মই যে ইমান দামী আইফোনটো পাম হ'ব দিয়া এতিয়া মজাকে আইফোনত গেম খেলিব পাৰিবা খুৰা অ ৰানু স্যার সেই ৰিংছত পোৱা আইফোনটো লৈ আহাচোন স্যার ৰ'ব আনি আছো ফোনটাৰ কাৰণে কি অলপ পইচা দিবা লাগিব নেকি বাৰু নাই ছাৰ নালাগে আপোনালোকে গিফ্টতহে পাইছে ফোনটো কিয় লাগিব পইচা মই আকৌ ভাবিলো কিবা ডেলিভাৰী চাৰ্জ মাছ পে কৰিব লাগিব নাই ছাৰ একদম ফ্ৰী দিয়ক স্যার ফোনটো দিয়া আইও ভজেন ইমান দীঘলীয়া আপিটো মই জীৱনত দেখা নাই ৰঞ্জিত দা ময়ো দেখা নাই না ইমান দীঘলীয়া আপি বাপৰে বাপ কিমান দীঘলীয়া মোৰ নিচিনা তিনিটা মানুহ হ'ব এই লোৱা ভাইটি থেংক ইউ খুৰা ছাৰ ধন্যবাদ আমাক এই ফোনটো দিয়াৰ কাৰণে নাই আমাক ধন্যবাদ নকব আমি দিয়া নাই না ৰিংছৰ কোম্পানীৰ পৰা দিছে তাকো আপোনালোকৰ কাৰণে পালো ইমান ভালভাৱে কিছু নহয় দিয়ক এইটো আমাৰ কাম হয় ফাইনালি গাইস মই আইফোনটো পাই গেলো আইও জহনি মাৰা ইমান গিলা ৰিংছ কিনিলো এটাৰ পৰা আইফোন নাপালো আরে পাপা বাদ দিয়া না কিছু নহয় ঐ বিটুৱা পইচা তোৰ মায়েৰে দিব নেকি পইচা তো মৰি দিবা লাগব হা এনে ইমান পইচা খৰচ কৰি ডজনে কিনি লৈ আহিলো না সেই দোকানদাৰে আমাক আইফোন পোৱা ৰিংছ বিলাক দিয়া নাই বেলেগ দিছে আরে পাপা একে হয় এইবিলাকো ঐ ল'ৰা না তই মিছা কথা কৈছা এইবিলাক খোৱাৰ কাৰণে ধেপেলাই আইফোন পাইছে আইও পাপা নাই কোৱা মিছা কথা তেন্তে ধেপেলাই এটা কিনি পাই গেল আৰু আমি ইমান গিলা কিনিও নাপালো যে হা আইও পাপা পাইছে ধেপেলাই পাইছে সঁচা তুমি যাই দেখিবা তাৰ ঘৰত যাই दाल में तो कुछ काला है दाल में कुछ काला नहीं है पापा पूरी दाल ही काली है কোৱা মোৰ কলিজা মই যদি ৰিংছত আইফোন নাপাও তেন্তে কি তুমি মোক এটা সঁচাকে আইফোন কিনি দিবা নেকি দিম কিয় নিদিম মোৰ কলিজা হৃদয় গুচি মুচি সো কিউট তেন্তে মোৰ নানটু গোপাল তোমাৰ তো পইচা নাই তুমি মোক কেনেকে কিনি দিবা আইফোনটো 1 লাখ টাকা দি আরে চিন্তা নকৰিবা মই মোৰ কিডনিটো বেছি দিম না আয়ো মোৰ নানটু গোপাল মটন সো কিউট তেন্তে মোৰ নানটু গোপাল তোমাৰ তো দুটা কিডনি আছে তেন্তে মই দুটা আইফোন পাম না আইও মোৰ দেহা মই যদি মোৰ দুটা কিডনি বেছি দিও তেন্তে মই তোমাৰ লগত কেনেকে বিয়া কৰিম আয়ো গালৰ ল'ৰা তোৰ লগত বিয়া কৰিব মই তো মোৰ বস্তু পাৰ কাৰণে এটা লাখ পিট পাৰত মাৰি থাকো আইও কিবা কলা নেকি মোৰ দেহা নাই কোৱা মোৰ জানে মন জিগাৰ কা টুকৰা বাচপন কা প্যাৰ নাই কোৱা তেন্তে গাইস আজিৰ আমাৰ ভিডিঅ'টা ইমান ভাল কমেডি হোৱা নাই কাৰণ আমি বাহিৰত আছো ভালদৰে বনাব পৰা নাই ভিডিঅ' ইয়াৰ পিছত যে ভিডিঅ'টা আহিব গাইস এইটো একদম ভালকে মজাকে কমেডি কৰি বনাম গাইস তেন্তে বাই বাই গাইস